সকলোকে মোৰ অনলাইন পাঠদানলৈ স্বাগতম জনাইছো। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু নতুন সিলেবাস অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ব্যষ্টিবাদী অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ আলোচ্য বিষয় হ'ল হ্ৰস্বকালীন উৎপাদন ব্যয়। ছাত্ৰ-ছাত্ৰীসকল, হ্ৰস্বকালীন সময় হৈছে এনে এক সময়কাল যি সময়কালত সকলো উৎপাদনৰ উপাদান পৰিৱৰ্তন কৰাটো সম্ভৱপৰ নহয়। কেৱল পৰিৱৰ্তনশীল উৎপাদনৰ উপাদান যেনে শ্ৰমিক, ইন্ধন ইত্যাদিবিলাকৰ সাল সলনিৰ যোগেদিহে হ্ৰস্বকালীন সময়ত উৎপাদন বৃদ্ধিৰ প্ৰয়াস কৰিব পাৰি। যিসমূহ স্থিৰ উপাদান আছে সেই স্থিৰ উপাদানসমূহ যেনে যন্ত্ৰপাতি বা গৃহ বা স্থায়ী শ্ৰমিক, এইসমূহ হ্ৰস্বকালীন সময়ত সাল সলনি ঘটাই উৎপাদন বৃদ্ধি কৰিব নোৱাৰি। সেয়েহে হ্ৰস্বকালীন সময়ত উৎপাদনৰ পৰিসৰ বিষয়টো নিৰ্ণয় কৰে পৰিৱৰ্তনশীল উপাদানৰ প্ৰয়োগেহে। গতিকে হ্ৰস্বকালীন উৎপাদন ব্যয় কৰাৰ ক্ষেত্ৰত বা ব্যয়ৰ আলোচনাৰ ক্ষেত্ৰত আমি দুটা ব্যয়ৰ কথা আমি পাওঁ। এটা হৈছে হ্ৰস্বকালীন পৰিৱৰ্তনশীল ব্যয় আৰু আনটো হ'ল স্থিৰ ব্যয়। পৰিৱৰ্তনশীল ব্যয় কি? যে উৎপাদনকাৰীয়ে যিসমূহ পৰিৱৰ্তনশীল উপাদানৰ প্ৰয়োগৰ যোগেদি হ্ৰস্বকালীন সময়ত উৎপাদন বৃদ্ধি কৰিব পাৰে, সেই পৰিৱৰ্তনশীল উপাদানসমূহৰ ক্ষেত্ৰত হ্ৰস্বকালত যি ব্যয় কৰিবলগীয়া হয় তাক কোৱা হয় পৰিৱৰ্তনশীল ব্যয় বা ভেৰিয়েবল কষ্ট। হ্ৰস্বকালীন সময়ত উৎপাদনকাৰীয়ে যিমানসমূহ পৰিৱৰ্তনশীল উপাদান নিয়োগ কৰে, যেনে শ্ৰমিক, কেঁচা সামগ্ৰী বা ইন্ধন, এনেধৰণৰ পৰিৱৰ্তনশীল উপাদানৰ ব্যৱহাৰৰ যোগেদি যি মুঠ ব্যয় কৰিবলগীয়া হয় তাক কোৱা হয় মুঠ পৰিৱৰ্তনশীল ব্যয়, টোটেল ভেৰিয়েবল কষ্ট, TVC। এতিয়া আহিছো হ্ৰস্বকালীন মুঠ স্থিৰ ব্যয়ৰ প্ৰসংগলৈ। যে হ্ৰস্বকালীন সময়ত উৎপাদনকাৰীয়ে স্থিৰ উপাদানসমূহৰ ব্যয়ৰ কোনো সাল সলনি ঘটাব নোৱাৰে। স্থিৰ উপাদানসমূহৰ উৎপাদন বৃদ্ধিৰ লগে লগে ব্যয় হ্ৰাস বৃদ্ধি নহয়। শূন্য উৎপাদনত যি ব্যয় কৰিবলগীয়া হয়, স্থিৰ উপাদানৰ ক্ষেত্ৰত উৎপাদন বৃদ্ধি হ'লেও হ্ৰস্বকালত সেই একে ব্যয় কৰিবলগীয়া হয়। সেয়েহে হ্ৰস্বকালত যন্ত্ৰপাতি, স্থায়ী শ্ৰমিক, গৃহ এনেধৰণৰ স্থিৰ উৎপাদনৰ উপাদানৰ ক্ষেত্ৰত উৎপাদনকাৰীয়ে যি ব্যয় কৰে তাক কোৱা হয় স্থিৰ ব্যয়। সকলোবোৰ স্থিৰ উপাদানৰ ক্ষেত্ৰত উৎপাদনকাৰীৰ এনে ব্যয়কে কোৱা হয় মুঠ স্থিৰ ব্যয়। এতিয়া আহিছো মুঠ ব্যয়। যে উৎপাদনকাৰী এজনৰ বাবে হ্ৰস্বকালীন সময়ত যি মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ স্থিৰ ব্যয়, এই উভয় ব্যয়ৰ সমষ্টি নিৰ্ণয় কৰিয়েই হ্ৰস্বকালীন মুঠ ব্যয় নিৰ্ধাৰণ কৰা হয়। গতিকে হ্ৰস্বকালীন সময়ত মুঠ ব্যয় হ'ল মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ স্থিৰ ব্যয়ৰ সমষ্টি। উভয় বিষয়টো আমি মুঠ স্থিৰ ব্যয়, মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ ব্যয়ৰ বিষয়টো আমি তালিকা আৰু চিত্ৰৰ সহায়েৰেও আলোচনা কৰিব পাৰোঁ। হ্ৰস্বকালীন উৎপাদন ব্যয়ৰ বিষয়টো আমি তালিকাৰ সহায়েৰে আলোচনা কৰিব পাৰোঁ। হ্ৰস্বকালীন সময়ত যিহেতু স্থিৰ উৎপাদনৰ উপাদানসমূহৰ ব্যয় পৰিৱৰ্তন সম্ভৱ নহয়, সেয়েহে হ্ৰস্বকালত স্থিৰ ব্যয় একে অৱস্থাত থাকে। তালিকাত দেখুওৱা হৈছে যে উৎপাদনৰ গোটৰ সংখ্যা বৃদ্ধি হৈছে, কিন্তু বৃদ্ধিৰ হোৱাৰ সমান্তৰালভাৱে মুঠ স্থিৰ ব্যয়, টোটেল ফিক্সড কষ্ট একেই আছে। অৰ্থাৎ 40তে সকলো স্তৰতেই উৎপাদনৰ সকলো স্তৰতেই মুঠ স্থিৰ ব্যয় একে অৱস্থাত আছে 40 টকা হিচাপত। আনহাতে হ্ৰস্বকালত পৰিৱৰ্তনশীল ব্যয়হে উৎপাদন বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হয়। সেয়েহে উৎপাদন গোটৰ সংখ্যা 1, 2, 3, 4 এনেকে ধৰণে বৃদ্ধিৰ সমান্তৰালভাৱে মুঠ পৰিৱৰ্তনশীল ব্যয় বৃদ্ধি হৈছে 10, 25, 50, 80, 120, 170, 230 এনেকৈ। আৰু মুঠ ব্যয় হৈছে মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি। প্ৰথম এককৰ ক্ষেত্ৰত মুঠ স্থিৰ ব্যয় 40, মুঠ পৰিৱৰ্তনশীল ব্যয় 10, মুঠ ব্যয় 50। যদি উৎপাদন কৰা নহয়, অৰ্থাৎ শূন্য উৎপাদন গোটৰ ক্ষেত্ৰত মুঠ স্থিৰ ব্যয় হ'ব মুঠ ব্যয়, অৰ্থাৎ সেই সময়ত পৰিৱৰ্তনশীল ব্যয় নাথাকে। এনেকৈ উৎপাদন গোটৰ সংখ্যা বৃদ্ধিৰ লগে লগে যি পৰিৱৰ্তনশীল ব্যয় বৃদ্ধি হৈ গৈ থাকে,
25, 50, 80, 120 এনেধৰণে সেইটো মুঠ স্থিৰ ব্যয় 40 লগত যোগ হৈ মুঠ ব্যয় হয় ধৰা হ'ল চতুৰ্থ গোটৰ ক্ষেত্ৰত মুঠ স্থিৰ ব্যয় 40 মুঠ পৰিৱৰ্তনশীল ব্যয় হ'ল 80 গতিকে মুঠ ব্যয় হ'ব 120 এনেকৈ সপ্তম গোটৰ ক্ষেত্ৰত 40 মুঠ স্থিৰ ব্যয় পৰিৱৰ্তনশীল ব্যয় হৈছে 230 গতিকে 270 হৈছে মুঠ ব্যয় এনেকৈ মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি নিৰ্ণয় কৰি মুঠ ব্যয় উলিওৱা হয় উৎপাদন ব্যয়ৰ ক্ষেত্ৰত মুঠ পৰিৱৰ্তনশীল ব্যয় মুঠ স্থিৰ ব্যয় আৰু মুঠ ব্যয়ৰ ৰেখাৰ আকৃতি কেনেকুৱা হয় চিত্ৰৰ সহায়েৰে আমি উপস্থাপন কৰিছো চিত্ৰত o x অক্ষত উৎপাদনৰ পৰিমাণ y অক্ষত মুঠ স্থিৰ ব্যয় মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ ব্যয় দেখুওৱা হৈছে প্ৰথম আমি মুঠ স্থিৰ ব্যয় বিষয়টো চাই লওঁ মুঠ স্থিৰ ব্যয় ৰেখাৰ আকৃতি o x অক্ষৰ সমান্তৰালকৈ দেখুওৱা হৈছে ইয়াৰ মূল কাৰণটো হ'ল যে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে মুঠ স্থিৰ ব্যয় বৃদ্ধি নাপায় মুঠ স্থিৰ ব্যয় একেই থাকে গতিকে হ্ৰস্বকালত যেটো মুঠ স্থিৰ ব্যয় একে অৱস্থাত থাকে পৰিৱৰ্তন নহয় সেয়ে উৎপাদন বৃদ্ধি হোৱা সত্ত্বেও মুঠ স্থিৰ ব্যয় বঢ়া বা কমা নাই সেয়ে মুঠ স্থিৰ ব্যয় ৰেখাৰ আকৃতি o x অক্ষৰ সমান্তৰাল হৈছে দ্বিতীয়তে আহিছো মুঠ পৰিৱৰ্তনশীল ব্যয় টোটাল ভেৰিয়েবল কষ্ট যে উৎপাদন শূন্য অৱস্থাত মুঠ পৰিৱৰ্তনশীল ব্যয় শূন্য উৎপাদন বৃদ্ধি অৱস্থাত মুঠ পৰিৱৰ্তনশীল ব্যয় বাঢ়িছে উৎপাদন বৃদ্ধিৰ লগে লগে মুঠ পৰিৱৰ্তনশীল ব্যয় বাঢ়িবলৈ ধৰিছে গতিকে মুঠ পৰিৱৰ্তনশীল ব্যয় ৰেখাৰ আকৃতি এনেকুৱা ধৰণৰ হৈছে আৰু মুঠ ব্যয় হৈছে মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি গতিকে উৎপাদনৰ একো উৎপাদন হোৱা নাই শূন্য উৎপাদনৰ অৱস্থাত মুঠ স্থিৰ ব্যয় হ'ল মুঠ ব্যয় অৰ্থাৎ মুঠ স্থিৰ ব্যয় যদি 40 rupees তেতিয়াহ'লে মুঠ ব্যয় হ'ব 40 rupees শূন্য উৎপাদন বৃদ্ধিৰ লগে লগে মুঠ স্থিৰ ব্যয় প্লাস মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি হ'ব মুঠ ব্যয় অৰ্থাৎ এই মুঠ ব্যয় ৰেখাডাল আমি কেনেকৈ নিৰ্ণয় কৰিছো মুঠ স্থিৰ ব্যয় প্লাস মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ যোগ কৰি সমষ্টি নিৰ্ণয় কৰি মুঠ স্থিৰ ব্যয় ৰেখাডাল নিৰ্ণয় কৰিছো গতিকে মুঠ ব্যয় ৰেখাডালত মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি অন্তৰ্ভুক্ত হৈ আছে গতিকে এনে ধৰণে মুঠ স্থিৰ ব্যয় মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ ব্যয় ৰেখাৰ অংকন কৰিব পাৰি এই ৰেখাসমূহৰ ব্যয় আলোচনাত বিশেষ গুৰুত্ব আছে